তলৰটো খুলি নাছে আৰু কোনোবা এজনী তলৰটো খুলি নাছে ভাই সমাজখনটো গেলাই পেলাইছে তোমালোকে এতিয়াও অলপ সময় আছে ফেচবুক জগতখনক কমসে কম বচাই ৰাখা যে আমাৰ সৰু সৰু আহা প্ৰজন্মবিলাক ফেচবুক জগতত তেওঁলোকৰ মুখখন অলপ দেখুৱাব পাৰে আকৌ পুৰা খুলি ডান্স মাৰি আছে মুঠতে ভাইৰেল হ'ব লাগে বাতটো সহি কিন্তু এতিয়া যে ফেচবুকত ৰিলছত যে ভাইৰেল হ'লেও কাম নাই আৰ্নিং নাই সেই কথাটো তেওঁলোকে পাহৰিয়ে গ'ল মুঠতে কাপোৰ খুলি হ'লেও ভাইৰেল হ'বই লাগিব মুঠতে ভাইৰেল হ'ব লাগিব এনেকুৱা মানসিকতা মহিলাবিলাকৰ কাৰণে মই কওঁ আপোনালোকৰতো মান সন্মান নাই লগত নিজৰ প্ৰজন্ম আহি থকা উঠি থকা প্ৰজন্মবিলাক যিখিনি আপোনাৰ ল'ৰা ছোৱালী হওক বা আপোনাৰ ভাগিনে হওক সেইখিনিয়ে চাব আমাৰ মাকে যে ভাইৰেল হৈছিলে কোনখন ভিডিঅ'ত ভাইৰেল হৈছিলে যেতিয়া চাব তেওঁতো তেতিয়া তোমাৰ ভিডিঅ'খন চাবই আজি নাচালেও 10 বছৰ পিছত হ'লেও চাব ৰেকৰ্ডটোতো থাকি যাব অলৰেডি ফেচবুকত না বাতটো সহি তো চাবই তো চাওঁতে মনত কি ভাবিব আমাৰ মায়ে ইমান নীলাজ আছিলে নে বাৰু ভাইৰেল হ'বৰ কাৰণে নিজৰ মান সন্মান হেৰুৱাই দিলে নিজৰ কাপোৰ খুলি কেমেৰাৰ আগত নাছিলে ৰাইজক নিজৰ যৌৱনতা দেখুৱাই ভিউজ বুটলিলে ইমান নিৰ্লজ হয়নে আমাৰ মাতৃজনী আমাৰ মাকজনী ইমান নিৰ্লজ নে বাৰু এনেকুৱা নাভাবিবনে বাৰু সেইকাৰণে এই ৰিলটো উঠাই দিলে ফেচবুকে এতিয়া ৰিলটো উঠাই দিছে আপোনালোকে যিমান পাৰে নিজৰ ভয়েছত নিজৰ কণ্টেণ্ট বনাব চেষ্টা কৰক আপুনি লাগিলে শাক পাচলিৰে ভিডিঅ' বনাওক বা ক'ৰবাত ফুৰিব যোৱাই ভিডিঅ' বনাওক বা ফানি ভিডিঅ' বনাওক এই ৰিলছ ভিডিঅ' বনাই কাম নাই এতিয়া ৰিলছ ভিডিঅ' বনাই আপোনাৰ লাখৰ ঘৰত ভিউজ হ'লেও আপুনি নাপায় বাতটো সহি টকা আৰ্ণ কৰিব নোৱাৰে যদি আপোনালোকে মোৰ কথা বিশ্বাস লগা নাই আপোনালোকে সাৰ্চ কৰি চাব এতিয়া ফেচবুকত ৰিলটো টোটেলি এনে শ্ব' কাৰণেহে দিয়া হৈছে টোটেলি ৰিলটো এতিয়া বন্ধ কৰি দিয়া হ'ব আৰু ৰিলৰ পৰা কোনো আৰ্নিং নহ'ব গতিকে আপোনালোকে যদি ফেচবুক জগতৰ পৰা আৰ্নিং কৰিবলৈ মন আছে তেতিয়া এই কাপোৰ খুলি ডান্স কৰিব এতিয়া দৰকাৰ নাই ধুনীয়া কণ্টেণ্ট বনাওক ধুনীয়া ফানি ভিডিঅ' বনাওক এইবিলাকতে আপোনাৰ মিনিমাম 3 মিনিট মিনিমাম 4 মিনিট সময় আপোনালোকে ভিডিঅ'টো বনাব লাগিলে যেনেকুৱা ভিডিঅ' হওক আপোনাৰ সেই ভিডিঅ' ফেচবুকে অনলি অৰিজিনেল কণ্টেণ্টহে বিচাৰে আপোনাক সেই কাপোৰ খুলি দেখুৱাবলৈতো নকয় না তো আপুনি অৰিজিনেল ভয়েছত কণ্টেণ্ট বনাওক আৰু ফেচবুকৰ পৰা পইচা আৰ্ণ কৰিবলৈ শিকক দেখিছেনে আজিকালি কি চলি আছে ধুনীয়া কণ্টেণ্ট বনাব চেষ্টা কৰক কাপোৰ খুলি দিনটো 3টা বা 4টা কণ্টেণ্ট দিয়ক আৰু ফটো দিয়ক এইবিলাকৰ পৰা আপুনি আৰ্ণ কৰিব পাৰিব যেহেতু অৰিজিনেল ভয়েছত ফেচবুকক লাগে অৰিজিনেল ভয়েছত কণ্টেণ্ট আৰু আপোনালোকে যদি লোকৰ গানত আনৰ ভয়েছত এইবিলাক যদি সুৰ মিলাই নাচে এইটো এনে টাইম পাছ কৰা হ'ব এতিয়া একচুৱেলি এইটো দিয়া হৈছে মনোৰঞ্জনৰ কাৰণে নতুন আহা ফেচবুকত অহা সকলে এই গান শুনি ডান্স কৰিব আৰু ধৰক আপোনাৰ ফেচবুকত নতুনকৈ জইনিং কৰিব পাৰিব বুলি তেওঁলোকৰ সুবিধাৰ কাৰণে দিয়া হৈছে ইয়াৰ পৰা কোনো এটকা আপোনালোকে আৰ্ণ কৰিব নোৱাৰে আৰু যেহেতু ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে তেতিয়া প্লিজ ভিডিঅ'টোত এটা লাইক কৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকৈ লাগিলে আৰু এনেকুৱা গঠনমূলক ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আহক লগে ভাগে সকলোৱে আগবাঢ়ি যাওঁ আৰু যাকে কৈ মই আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত সোনকালে লগ পাম জয় আই অসম